তো গাইজ ঘৰক আহিছিলোঁ ছুটি লৈ পেলাই ডেৰমাহ দুইমাহমান মূৰত ছুটি লৈ কিনে আহিছিলোঁ আৰু অহাৰ পিছতো শান্তি নাই, আকৌ যাব লগা হ'ল। কিন্তু এই ভিডিঅ'টো হৈছে ঈদৰ দিনৰ ভিডিঅ', মই এডিট কৰিব পৰা নাছিলোঁ। তাৰমানে এই 5-6 দিনৰ ভিতৰত জীৱনটো খেলি মেলি হৈ গৈছে মোৰ একদম। তো সেইকাৰণে আৰু মানে ঘৰক আহি 2 নে 3 দিন থকাৰ পিছতে ডিউটিৰ পৰা কলিতা, সঞ্জীৱ, জিয়াদ এনেকৈ বহুতৰে ফোন আহিলা যে আমাক বোলে এটা কামত নাৰাখে। আমাৰ কামগিলা মানে টেণ্ডাৰ হিচাপতে হয়, আমাৰ মালিকে বোলে এইবাৰ টেণ্ডাৰটো নাপালা। 1.5 বছৰ তাতে কাম কৰিলোঁ, এইবাৰ বোলে কোনোবা এটা শ্বিলঙৰ মালিকে টেণ্ডাৰ পাইছে আৰু সি কৈছে কি আমাক বোলে নাৰাখে, গতিকে যাওঁ কথা পাতোঁ, ৰাখে নে নাৰাখে চাওঁ। সেইকাৰণে অলপমান মনটোও বেয়া, কাৰণ ৰেগুলাৰ কাম কৰি থকা মানুহ এটা যেতিয়া হঠাৎ কামটো গুচি যায় কিমান টেনশ্যন, সেইটো আৰু বেলেগক বুজাব নালাগে, চবেই বুজি পায়। তো এনেকৈ আহি পেলাই জালুকবাৰী পালোঁ সিদিনাই তাড়াতাড়িকৈ, আৰু গাড়ীৰ বহুত অসুবিধা আছিল। মানে আছিল না সিদিনা, প্ৰাইভেট গাড়ীটো চলি আছে কিন্তু লাইন গাড়ীৰ বহুত অসুবিধা। এনেকৈ অসুবিধাৰ মাজতে আহি পেলাই নাৰেংগী পালোঁ। আৰু বেলেগ ভিডিঅ'ত কিন্তু মই এনেকৈ যদি ক'ৰবাত মানে ট্ৰেভেলিং কৰোঁ তো অলপ খোৱা লোৱা দেখাওঁ। এইবাৰ কিন্তু একো খাব নোৱাৰোঁ, কাৰণ মাথা গৰম, পেট গৰম, চব গৰম হৈ আছে। গতিকে আহিছোঁ ইয়াতে কুঁহিয়াৰত, এই এৰিয়াখন দেখা পাই পেলাই ভাবিলোঁ কুঁহিয়াৰৰ ৰস অলপ খাওঁ আৰু যাওঁ। তো চাহ কুঁহিয়াৰৰ বেপাৰীও টেকন'লজি ব্যৱহাৰ কৰিছে, ভালে কৰিছে বাৰু। যি নহওক হাতেদি এডাল ঘূৰি থাকিব লাগিলে বহুত কষ্ট হয়, তো সেইকাৰণে মটৰ লগাই লৈছে। এতিয়া চিন্তা নাই আৰু, তাৰো কষ্ট নহয়। আৰু যাক যিমান কুঁহিয়াৰৰ ৰস খাব লাগে চালা সোমাই দিব ভিতৰত, একফালদি এডাল ওলাই আহিব, একফালদি পানী ওলাই আহিব, বাছ। আৰু কি ক'লোঁ এইটো দে বাৰু যিয়ে নহওক, মই ইয়াতে আজি অলপ দাড়ি চুলি কাটি আছোঁ নে, একদম মুগুৰ গাই যেন দেখা হৈছোঁ। তো কুঁহিয়াৰৰ ৰস খালোঁ আৰু ইয়াৰ পৰাই কিবাকৈ এখানে মেক্সিমুত তাৰমানে এই পিছুৰ হেৰিডাল যি আছে তাতে ওলমি পেলাই আহিছোঁ, কাৰণ ৰাতি গাড়ীয়ে নাপায়। আৰু যোৰাবাট আহি পালোঁ, ইয়াৰে পিছত আৰু বেছি মই নেটখাওঁ, জানো মই যোৰাবাটত কি অৱস্থা হ'ব পাৰে মোৰ। চালা ৰাতি 9টা বজাত আহি যোৰাবাট পাইছোঁ, গেৰাণ্টি আছে ইয়াৰ পৰাই মই খোজকাঢ়ি যাব লাগিব, মোৰ ৰুমক লাগি আৰু 1.5 কিলোমিটাৰমান থাকে। কাৰণ ৰাতি ইয়াৰে লোকেল মানুহেও জানে আৰু যোনে এইটো ফালে আহি বেছি গম পায়, 8টা বজাৰ পিছৰ পৰাই এইটো লাইনত আৰু গাড়ী নাপায়, তো খোজকাঢ়িয়ে যাম আজি।